অচিনাকি হয়। যোৱা সন্ধিয়া আপোনাকে বিচাৰি কাৰোবাৰ দুৱাৰত টুকুৰি আছিলো। আপোনাক বিচাৰি গলি এটাৰে যেতিয়া গুণগুণাই গৈ আছিলো, গেলা দুৰ্গন্ধবোৰৰ মাজেদি গৈ গৈ যি পাইছিলো সেয়া এখন নদী। মই জানো কোনোবা এচটা মেঘৰ তলত আপুনি থাকে, কোনোবা এখন পাহাৰৰ ছাঁত থাকে, কোনো এজনী তিৰোতাৰ বুকুৰ এন্ধাৰত মুখ গুজি থাকে আপুনি। যেতিয়া লোড শ্বেডিং হয় আপুনি সুহুৰিয়াই টাইম পাছ কৰে। বৰষুণত তিতাৰ ইচ্ছা এটা উজাই আহে। আপুনি ভিতৰে ভিতৰে ৰমন বিলাসী উদ্ভ্ৰান্ত মানুহ বুলি মই ধৰি লৈছো। যুদ্ধৰ সময়ত খিৰিকী খোলা নাৰাখিব দেই। ৰাস্তাৰে যাওঁতে খেয়াল ৰাখিব আপোনাৰ দুৰ্ঘটনাৰ বাবে যাতে নিজে দায়ী নহয়। আপুনি কৰমৰ্দন কৰি ভাল পায়? ফটিকা ভাল পায়নে? আপোনাৰ এই চকুৰ তিৰবিৰণী, আপোনাৰ মোটোহা ওঠ, নাক, আপোনাৰ চেলাউৰি, আপোনাৰ চুলি যাবলৈ ধৰিছে যে আপোনাৰ খাদিমৰ জোতা, ৰাজকুমাৰৰ লং পেণ্ট মই কৰবাত একেদৰে দেখিছিলো। এইখিনিকে কঢ়িয়াই আপুনি বেগা বেগিকৈ গুচি গৈছিল মুখখন দিয়াই। হয়, আপোনাক বজাৰ কৰি থাকোতে নহয় চিনেমাৰ কিউট হয় জানো? ক'ত বাৰু পাহৰিলো। গৈ থকা ট্ৰেইন এখনত আপুনি এইটো বাদামৰ বাকলি গুচাইছিল। আপুনি যে ৱাকমেনে তাৰ দৰদাম কৰিছিল, কণমানি ছোৱালী এজনীক কিনি দিছিল অজস্ৰ ঘূৰণীয়া খাৰু, নে আপোনাৰ সৈতে এৰাতি ৰিক্সাৰে গৈছিল উজান বজাৰলৈকে বাৰু? আপুনি LICত চাকৰি কৰে, ধেত কিয় কৰিব? আপুনি প্ৰফেচৰ, আপুনি মেজিষ্ট্ৰেট, আপুনি সাংবাদিক, চিনেমাৰ পৰিচালক। আচলতে কি জানে, আপুনি কোনোবা এজন মানুহৰ দৰে। এজন মানুহ পলাতক, খুনি, কোলা বেপাৰী, দালালৰ দৰেওতো হ'ব পাৰে। কি কৰিব? ঈশ্বৰ বিশ্বাসী যিহেতু ঈশ্বৰৰ ইচ্ছা। মই মাজে মাজে আপোনাক বিচাৰি যাওঁ, ভুল কৰি ভুল বাটেৰে ভুল দুৱাৰত টোকৰ দিওঁ। ওলাই আহে যিজন আপুনি নহয়। পত্নী কন্যাৰ সৈতে আপুনি কুশলে আছেনে? হেৰি আপুনি বাৰু মোক চিনি পাইছেনে?